আসসালামু আলাইকুম, মই পৰভেজ আৰু আজি আমি আৰবিক গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিম, যিটো 9 আৰু 10 শিক্ষাৰ্থীৰ বাবে বহুত হেল্পফুল হ'ব। যিসকল লোকে বা যিসকল শিক্ষাৰ্থীয়ে আৰবিক শিকিব বিচাৰি আছে কিন্তু কোনো ভাল কোৰ্স পোৱা নাই, মই আশা কৰোঁ যে তেওঁলোকে এটা ভাল জাগাত আহিছে, কিয়নো এই কোৰ্সটোত আমি বিস্তাৰিতভাৱে আৰবিক ভাষা শিকিবলৈ চেষ্টা কৰিম, য'ত আমি পোনপ্ৰথমে আৰবিক বৰ্ণমালাৰে আৰম্ভ কৰিম আৰু পিছত আৰবিক গ্ৰামাৰৰ বেছিক সূত্ৰ ইছিম, যাক অসমীয়াত বিশেষ্য কোৱা হয় আৰু ইংলিছত নাউন বুলি কোৱা হয়, ফেল, যাক অসমীয়াত ক্ৰিয়া কোৱা হয় আৰু ইংলিছত ভাৰ্ব বুলি কোৱা হয়, আৰু হাৰ্ফ, যাক অসমীয়াত অব্যয় বুলি কোৱা হয় আৰু ইংলিছত পাৰ্টিকেল বুলি কোৱা হয়। এইবিলাক বিস্তাৰিতভাৱে বুজিবলৈ চেষ্টা কৰিম আৰু একেবাৰে শেষত আমি আৰবী ভাষাৰ এডভান্স টপিক সৰ্ফ আৰু নহৰ বিষয়ে আলোচনা কৰিম ইনশাআল্লাহ তাআলা। সৰ্ফ হৈছে টেন্স, যাক আৰবিকত সৰ্ফ বুলি কোৱা হয়, আৰু নহু হৈছে আৰবিক গ্ৰামাৰ, যাক আৰবিকত নহু বুলি কোৱা হয়। আৰবী ভাষা এটা বহুত গুৰুত্বপূৰ্ণ ভাষা, কিয়নো এই ভাষাতে কোৰআন শৰীফ নাজিল হৈছে, যিটো পৃথিৱীৰ সকলোতকৈ মহত্বপূৰ্ণ কিতাপ হয়, আৰু এই ভাষাতে ডাঙৰ হাদিছৰ কিতাপবিলাকো লিখা হৈছে। গতিকে যেতিয়া আমি আৰবী ভাষাৰ গ্ৰামাৰ ভালকৈ শিকিম আৰু আৰবী ভালকৈ বুজিব পাৰিম বা ভালকৈ লিখিব পাৰিম, তেতিয়া আমাৰ কাৰণে কোৰআন শৰীফৰ অৰ্থ বুজা, হাদিছৰ অৰ্থ বুজা বহুত সহজ হৈ পৰিব। সেয়েহে মই বাৰ অনুৰোধ কৰিছোঁ যাতে আপোনালোকে এই কোৰ্সটো মিছ নকৰে, আৰু যদি ভাল লাগে তেনেহ'লে আপোনালোকে এই কোৰ্সটো এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই কোৰ্সটোৰ দ্বাৰা ফায়দা উঠাব পাৰে। অৱশেষত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে আগন্তুক আহিব লগা ভিডিঅ'বিলাক সময়মতে পাই থাকে। ইনশাআল্লাহ তাআলা নেক্সট ভিডিঅ'ত পুনৰ দেখা হ'ব, তেতিয়ালৈকে আল্লাহ হাফিজ।